2 মে'ত ভোট গণনা হ'ব দেশৰ 5 ৰাজ্যৰ বিধানসভা নিৰ্বাচনৰ ভোট গণনাক লৈ কঠোৰ নিৰ্দেশনা নিৰ্বাচন আয়োগৰ ভিৰ কৰিব নোৱাৰিব ভোট গণনা কেন্দ্ৰৰ বাহিৰত ভোট গণনা কেন্দ্ৰৰ বাহিৰত একত্ৰিত হ'ব নোৱাৰিব বহু লোক লগতে প্ৰাৰ্থীসকলৰ থাকিব লাগিব কোভিড নিগেটিভ ৰিপৰ্ট অথবা প্ৰাৰ্থীসকলৰ ভেকচিন লোৱা প্ৰমাণপত্ৰ থাকিব লাগিব কোভিড প্ৰটকল সম্পূৰ্ণৰূপে মানি চলিব লাগিব ভোট গণনা কেন্দ্ৰত ভোট গণনাত নিয়োজিত কৰ্মচাৰীয়ে দেখুৱাব লাগিব কোভিড নিগেটিভৰ ৰিপৰ্ট RT-PCR ৰিপৰ্ট অথবা ভেকচিন লোৱাৰ প্ৰমাণপত্ৰ থাকিব লাগিব সকলোৰে পোলিং এজেণ্টেও কোভিড নিগেটিভ প্ৰমাণপত্ৰ দেখুৱাটো বাধ্যতামূলক ইফালে বাধ্যতামূলক কৰা হৈছে ভোট গণনা কেন্দ্ৰ চেনিটাইজ কৰাটো